মই শশাংক ভট্টাচাৰ্যই মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ চেনেলটো প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু আগলৈ ভিডিঅ' চাই থাকিবৰ বাবে কাষত থকা ন'টিফিকেশ্যন আইকন বেলটো বজাই দিব। আজি মই বনাম খুব সোৱাদ লগা এটা খিচিৰি ৰেচিপি, যিটো মই বনাম প্ৰেছাৰ কুকাৰত। আহক মই কেনেকৈ বনালোঁ প্ৰচেছবিলাক দেখাওঁ। মই খিচিৰিৰ বাবে ইয়াত ল'লোঁ আধা কাপ চাউল, আধা কাপ মচুৰ আৰু মগু দালি মিক্স, গোটা জিৰা, হালধি, নিমখ, পিঁয়াজ ডাঙৰ চাই দুটা, আলু এটা, শুকান জলকীয়া দুটা, তেজপাত এটা আৰু দুটা ডিম বইল কৰি ল'লোঁ। মই প্ৰথমে দুটা ডিম বইল কৰি তাত অলপ নিমখ আৰু হালধি দি সানি ল'লোঁ। এতিয়া মই দুটা ডাঙৰ চাইজৰ পিঁয়াজ গোল গোলকৈ কাটি ল'লোঁ আৰু এটা আলু দুডোখৰ কৰি ল'লোঁ, দুটা শুকান জলকীয়া দুডোখৰ কৰি ল'লোঁ আৰু এটা তেজপাত মাজত দুডোখৰ কৰি ল'লোঁ। এতিয়া মই এটা কেৰাহীত তেল দি পেলাই গৰম হ'বলৈ দিম। এতিয়া তেলখিনি গৰম হোৱাত মই ডিম দুটা তাত দি পেলাই ভাজি ল'ম। মোৰ বইল কৰোঁতে এটা ডিম অকণমান এটা ছাইড ভাঙি গৈছে। ডিম দুটা ভজা হৈ গৈছে, এতিয়া এই দুটা কাঢ়ি থৈ দিম। এতিয়া সেইখিনি তেলতে মই 1 চামুচ গোটা জিৰা দিছোঁ, শুকান জলকীয়া দুটা, তেজপাতটো আৰু তাতে এতিয়া মই পিঁয়াজখিনি দি দিম আৰু লগতে আলু টুকুৰাও দি দিম। এতিয়া এইখিনি মই 4 মিনিটমানৰ বাবে কম জুইতে ভাজি ল'ম। সেয়া ভজা হৈ গৈছে। পিঁয়াজটো একেবাৰে ৰঙা কৰিলেও বেয়া লাগিব, সেইকাৰণে মই ৰঙা কৰা নাই। আৰু এতিয়া আমি দালি আৰু চাউল যিখিনি ধুই ৰাখিছিলোঁ সেইখিনি দি দিলোঁ। তাতে 1 চামুচ হালধি, 1 চামুচ নিমখটো জোখ অনুপাতে দিব, দি পেলাই ভালকৈ এতিয়া মিক্স কৰি ল'ম। এতিয়া এইখিনি কম জুইতে প্ৰেছাৰ কুকাৰ ঢাকনাখন দি পেলাই 15 মিনিটৰ কাৰণে ভাজি ল'ম। মাজে মাজে লৰাই থাকিম, নহ'লে আকৌ ধৰি যাব। এয়া আমাৰ 15 মিনিট হৈ গৈছে। এতিয়া চাওঁ আমি এইখিনি কিমান ভাজ খাইছে। এইখিনি আমাৰ ভজা হৈ গৈছে। এতিয়া আমি ইয়াতে পানী দি দিম। মই আধা কাপ চাউল আৰু আধা কাপ মগু আৰু মচুৰ দালি মিক্স কৰি লৈছিলোঁ। এতিয়া ইয়াত মই 2 কাপ পানী দিছোঁ। আপোনালোকে ভাতৰ জোখেৰে পানী দিব পাৰে, ভাতত যেনেকৈ দিয়ে। এতিয়া এইখিনি মই এটা হুইচেল মৰাই ল'ম। এতিয়া মোৰ প্ৰেছাৰ কুকাৰৰ হুইচেলটো গ'ল। এতিয়া খুলি চাইছোঁ। এয়া আমাৰ খিচিৰিখিনি সিজি গৈছে। তো ইয়াতে মই 2.5 কাপৰ জোখেৰে পানী দি পেলাই গেছটো ফুল কৰি দি পেলাই আকৌ উতলাম 5 মিনিটৰ বাবে। এয়া আমাৰ খিচিৰি হৈ গ'ল। ইয়াতে মই কাটি থোৱা মান ধনিয়াৰ পাত আৰু 1 চামুচ ঘিউ দি দিম। এতিয়া এইখিনি ভালকৈ মিক্স কৰি দিম। আমাৰ খিচিৰি এয়া ৰেডি হৈ গৈছে, দেখিছে। ইয়াতে এতিয়া ভাজি থোৱা ডিম দুটা দি দিম। ডিম দুটা দি পেলাই অকণ লৰাই মেলি তাৰপিছত গেছটো বন্ধ কৰি দিম। এয়া আমাৰ খিচিৰি ৰেডি হৈ গ'ল। ইয়াতে অলপ কেঁচা পিঁয়াজ কাটি ল'লোঁ আৰু এটুকুৰ নেমু লৈ লৈছোঁ, এটা জলকীয়া। যেতিয়া আপোনালোকৰ হাতত টাইম নাথাকে কেতিয়াবা বনাবলৈ, কিবা ব্যস্ততাৰ কাৰণে, তেতিয়া এনেকৈ বনাই খাই চাওক। অতি কম সময়তে এইটো প্ৰস্তুত কৰিব পাৰি আৰু খায়ো বহুত ভাল লাগে। এনেকৈ খাই চাওক, খাই কেনেকুৱা পালে মোক জনাব আৰু মোৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব। আকৌ পুনৰ লগ পাম নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।